নতুন নতুন টেকনিক্যাল ভিডিও পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আমি আজি কথা পাতিম কেনেকৈ আপোনাৰ ইম্পৰ্টেণ্ট ভিডিও, ইম্পৰ্টেণ্ট ফটো, ইম্পৰ্টেণ্ট ডকুমেণ্টছ ডিলিট নোহোৱাকৈ গোটেই জীৱনটো সুৰক্ষিত কৰি ৰাখিব পাৰিব। যদি কেতিয়াবা আপোনাৰ মোবাইলটো হেৰাইও যায় বা আপোনাৰ পৰা সেই ফটো ডিলিটো হৈ যায়, তথাপিও যদি এই কামখিনি আপুনি আগতে কৰি থয়, তেনেহ'লে কেতিয়াও আপোনাৰ পৰা সেই ফটো বা ভিডিঅ' হেৰাই নাযায়। তো কামখিনি মই দেখাই দিম, তো আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সকলো মোবাইলতে এটা এপ থাকে, গুগল ড্ৰাইভ। এইটো এপ হয়। তো এই এপটোতে আপোনাৰ ফটো বা ভিডিঅ' আপলোড কৰি ৰাখিব লাগিব। তো এই গুগল এপটো সদায় আপোনাৰ ইমেইলৰ লগত এটাচ হৈ থাকে আৰু সকলো এণ্ড্ৰইড মোবাইলতে আপোনাৰ ইমেইল খোলাই থাকে। আৰু যদি আপোনাৰ সেই ইমেইলটো জনা থাকে, তেনেহ'লে আপোনাৰ সেই ইমেইলটো যদি বেলেগ লেপটপ বা মোবাইলত লগইন কৰি দিয়ে, লগে লগে আপোনাৰ এই ড্ৰাইভৰ ফটো বা ভিডিঅ' লগে লগে আহি যাব। ইয়াতে চাওক, মই মোৰ ডকুমেণ্টছ বা ফটো, ইম্পৰ্টেণ্ট ফটোবিলাক ইয়াতে আপলোড কৰি ৰাখি দিছোঁ। তো চাওক, মোৰ কলেজৰ ফটোবিলাক আছে, তো ক্লাছৰ। তো এইটো অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে বাওঁপিনে 3টা দাগ দেখা পাইছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি তলত গুচি যাব। তলত ছেটিঙত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে শেষৰ অপশ্যনটো দেখা পাইছে, ট্ৰান্সফাৰ ফাইল অনলি অভাৰ ৱাইফাই। এইটো অফ কৰি দিব। এইটো অফ কৰি দিলেহে আপুনি নেট অন থাকিলে আপোনাৰ ফটোটো আপলোড হ'ব। যদি এইটো অন কৰা থাকে, তেনেহ'লে কেৱল যেতিয়া ৱাইফাই লৈ থাকিব আপুনি, তেতিয়াহে ফটোবিলাক আপলোড হ'ব। তো এইটো মই অফ কৰি দিছোঁ। এতিয়া মই ফটো এটা আপলোড কৰি দেখাই আছোঁ। গেলাৰীত গৈছোঁ। ধৰি লওক ইয়াৰ পৰা এটা ফটো আপলোড কৰিম মই। প্ৰথম ফটোটোৱে মই আপলোড কৰিম। তো এইটো যিটো ফটো আপলোড কৰিব, সেইটো মাৰ্ক কৰি শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে হোৱাটছআপ আছে, ড্ৰাইভ আছে, মেছেজ আছে। এইটো ছেভ টু ড্ৰাইভ, ইয়াতে ক্লিক কৰিব। এতিয়া যদি টাইটেল দিব বিচাৰে, যে ফটোটোৰ নাম দিব বিচাৰে, তেনেহ'লে এইটো নাম দিব পাৰে। আৰু যদি নালাগে, এনেই কিবা কিবি দি ৰাখিছোঁ মই। আৰু এইটো মোৰ ইমেইলটো হয়, এইটো ইমেইলত ছেভ হ'ব। আৰু ইয়াতে কোনটো ফাইলত ছেভ হ'ব, ইয়াতে আপুনি ফাইলটো দিব পাৰিব। মই ফাইলটো চিলেক্ট কৰি আছোঁ, বেলেগ ফাইলত দিম। সেইবাবে মই নতুনকৈ এটা ফাইল বনাম। ABC অ'কে কৰি দিছোঁ। তো ফাইলটো অ'পেন হৈ, ফাইলটো ক্ৰিয়েট হৈছে। ইয়াৰ ভিতৰত একোৱেই নাই। এতিয়া ফাইলটো মই চিলেক্ট কৰিছোঁ। এতিয়া ফল্ডাৰটো আহি গৈছে। এতিয়া ABC ফল্ডাৰ, এইটোতে মানে ফটোটো মানে আপলোড হ'ব। এতিয়া ছেভত ক্লিক কৰিছোঁ। তো মোৰ ফটোটো আপলোড হৈ গৈছে। মই এতিয়া ড্ৰাইভত চাম। ড্ৰাইভটো অ'পেন কৰিছোঁ। এতিয়া চাওক, ওপৰত ABC ফাইলটো আছে, ফাইলটো অ'পেন কৰিছোঁ। চাওক, ফটোটো আপলোড হৈ গৈছে। এতিয়া মই মোৰ গেলাৰীৰ পৰা ফটোটো ডিলিট কৰি দিম। তথাপিও চাব, এইটো ফটো ইয়াতে থাকিব। মই বেকত গৈছোঁ। মই গেলাৰীত গৈছোঁ। মই ইয়াতে ফটোটো ডিলিট কৰি দিম।
যে ফটোটো ডিলিট হৈ গ'ল মোৰ গেলাৰীৰ পৰা। এতিয়া মই আকৌ ড্ৰাইভত গৈ আছোঁ। ABC চাওক ফটোটো মোৰ তেনেকৈ আছে। এতিয়া যদি মোৰ ফটোটো আকৌ লাগে ঘূৰাই লাগে, মই ডিলিট কৰি দিলোঁ বা কিবা কাৰণে ডিলিট হৈ গ'ল, যদি মোৰ ফটোটো ঘূৰাই লাগে গেলাৰীলৈ, তেনেহ'লে এইটো 3 ডটত ক্লিক কৰিব আৰু ইয়াতে ডাউনলোড অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰি দিলোঁ মই। তো ডাউনলোড হৈ গ'ল, এইটো ডাউনলোড হৈ গৈছে, মই অপেন কৰিছোঁ। চাওক আহি গৈছে, মই গেলাৰীতে দেখাই আছোঁ। এই চাওক ডাউনলোড অপশ্যনত এইটো আহি গৈছে, দেখা পাইছে। তো এনেকুৱাকৈ আপোনাৰ ইম্পৰ্টেণ্ট ফটো বা ভিডিঅ' আপলোড কৰি ৰাখিব পাৰিব। আৰু এটা কথা জনাই ৰাখি দিওঁ, ইয়াতে আপুনি ফ্ৰী 15 GB লৈ আপলোড কৰিব পাৰিব। মই এতিয়া দেখাই আছোঁ, ইয়াতে চাওক আপগ্ৰেড ষ্ট'ৰেজ, ইয়াতে 15 GBৰ মাজত মই 3.7 GBহে ইউজ কৰিছোঁ আৰু মোৰ বহুত GB বাকী আছে, ইয়াতে আপলোড কৰিব পাৰিম। আৰু যদি আপোনালোকে যদি আৰু ইয়াৰ ষ্ট'ৰেজটো বঢ়াব বিচাৰে, তেনেহ'লে ইয়াতে আপোনাৰ পইচাৰে কিনিব লাগিব। 15 GBটো মানে ফ্ৰী হয়, তো 100 GB যদি কৰিব বিচাৰে তেনেহ'লে 130 টকাৰে কিনিব লাগিব। যদি 1 TB কৰিব বিচাৰে তেনেহ'লে 650 টকাৰে আপুনি পেইড কৰি তাৰপিছতহে আপুনি এইটো ইউজ কৰিব পাৰিব। তো এনেই সকলো ড্ৰাইভতে আপোনাৰ 15 GB ফ্ৰী থাকে। তো আমাৰ 15 GB হ'লেই হৈ যায়, কেৱল ফটো বা ডকুমেণ্টছবিলাক আপলোড কৰিলেই হৈ যাব। তো আপোনালোকে ইচ্ছা কৰিলে মানে টকা দি কিনিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু বুজিব পাৰিছে। যদি কিবা অসুবিধা হয় বুজাত, তেনেহ'লে তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব, যাতে সিহঁতেও জানিব পাৰে কেনেকৈ ফটো ডিলিট নকৰাকৈ ৰাখিব পাৰি। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো মই এনেকুৱা ভিডিঅ' সদায় লৈ আহোঁ। তো আজিলৈ ইমানেই, থেংক ইউ।